চাহ জনজাতি ছাত্ৰ সন্থা বোকাজান শাখা সমিতিৰ উদ্যোগত সংবাদ মেল আমি আয়োজন কৰিছিলোঁ আৰু এই সংবাদ মেলত সকলো সংবাদ বন্ধুক আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু আপোনালোকে অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি এই বৰপথাৰ চাহ বাগিচাৰ প্ৰাংগণত আমি উপস্থিত হৈছোঁ আৰু আমাৰ লগত চাহ শ্ৰমিকো আমাৰ লগত আছে আৰু আজি এই সংবাদ মেলৰ এটাই মেইন উদ্দেশ্য, এটাই মেইন কাৰণ যে যোৱা 2019 চনত নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে আমাৰ চাহ শ্ৰমিক ৰাইজক আৰু আদিবাসী লোকক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছিলে আৰু সেই প্ৰতিশ্ৰুতিবোৰ আছিলে এক জনজাতিকৰণ কৰা, 2 নম্বৰ আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা 351 টকালৈকে, 3 নম্বৰ আছিলে আমাৰ যিখিনি চাহ শ্ৰমিক আৰু আদিবাসী লোকবোৰ বসবাস কৰি আছে অসমত তেওঁলোকক মাটি পট্টা প্ৰদান কৰা আৰু যিখিনি ক্ষুদ্ৰ চাহ বাগিচাত কৰ্ম কৰি আছে যিখিনি আমাৰ চাহ শ্ৰমিক তেওঁলোকৰ মজুৰি বৃদ্ধি কৰা আৰু অন্যান্য বিষয় লৈ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে 2019 চনত। আৰু সেই 2019 চনৰ তেওঁলোকে যি প্ৰতিশ্ৰুতি সেই বিশ্বাস কৰি মেলি আমি চাহ শ্ৰমিক ৰাইজে আৰু আদিবাসী ৰাইজে তেওঁলোকক ভোট দি আমি জিকাইছিলোঁ। আৰু ঠিক তেনেধৰণে আমাৰ 6 নং ডিফু ST বিধানসভাৰ ডিফু ST পাৰ্লিমেণ্ট কনষ্টিটুৱেঞ্চিৰ আমাৰ পূৰ্বৰ সাংসদ হৰেণ সিং বেগ ডাঙৰীয়াক আমি ইয়াৰ পৰা জিকাই পঠিয়াইছিলোঁ 2019 চনত। কিন্তু 2019 চনৰ পৰা আজি পৰ্যন্ত কোনো এজন ব্যক্তিয়ে তেওঁক দেখা সাক্ষাৎ নহ'ল। আজি পৰ্যন্ত MP যিখিনি ফাণ্ড আছে MPৰ কোনো ফাণ্ড আমাৰ জনগোষ্ঠীৰ কাৰণে তেওঁলোকে একো স্কিম নধৰিলে। গতিকে আমি খুব নিৰাশ হৈছোঁ। বিজেপিৰ যি প্ৰতিশ্ৰুতিবোৰ সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ নকৰিলে যোৱা 10টা বছৰ আমি খুব ধৈৰ্যৰে আমি চাই আছিলোঁ, কিন্তু 10টা বছৰে তেওঁলোকে কোনো প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে সফল নকৰিলে, কোনো প্ৰতিশ্ৰুতি তেওঁলোকে কাৰ্যকাৰী নকৰিলে। গতিকে সেই প্ৰতিবাদত আমি আজি সকলোৱে গোট খাইছোঁ। আজি চাওক, যি হৰেণ সিং বে আছিলে হৰেণ সিং বে 2019 চনতে আমি জিকাই মেলি তেওঁক সাংসদত পঠাইছিলোঁ, পাৰ্লিমেণ্টত পঠাইছিলোঁ, কিন্তু আজি পৰ্যন্ত তেওঁ কিন্তু আমাৰ চাহ শ্ৰমিক ৰাইজৰ বা আদিবাসী লোকৰ কোনো এটা মাত তেওঁ পাৰ্লিমেণ্টত নামাতিলে। আজি তেওঁৰ পুঁজি যি আছিলে MP ফাণ্ড যোনটো আছিলে MP লোকেল এৰিয়া ফাণ্ড, কিন্তু সেই ফাণ্ডৰ কোনো এটকা পইচা আমাৰ চাহ শ্ৰমিক আৰু আদিবাসী কল্যাণৰ নামত তেওঁ কিন্তু খৰচ কৰা নাই। আজি ঠিক তেনেদৰে যোৱা 5 বছৰত কিন্তু আমাৰ চাহ শ্ৰমিক ৰাইজক আৰু আদিবাসী লোকসকলক তেওঁলোকে ঠগি আহি আছে। আৰু 2024 চনৰ পাৰ্লিমেণ্ট কনষ্টিটুৱেঞ্চি ইলেকশ্যনতো জেনেৰেল ইলেকশ্যনতো তেওঁলোকে কিন্তু আমাক ঠগিবলৈ আগবাঢ়িছে। তেওঁলোকে কিন্তু টেঙা আম এবাৰেই বিকিব পাৰে, সেইটো আমি সক্ষাই দিছোঁ। আমাৰ চাহ শ্ৰমিক ৰাইজ আমাৰ আদিবাসী লোকবোৰ এতিয়া সচেতন হৈছে। আজি চাহ শ্ৰমিক ৰাইজে বুজি পাইছে যে বিজেপি চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰ অকল মিছলীয়া, অকল ফাঁকিহে আমাক দি আহিছে। গতিকে আমি এই প্ৰতিবাদত আজি এই সংবাদ মেল পাতিছোঁ। আৰু ইয়াৰ উপৰিও মই ক'ব বিচাৰিছোঁ যে যিজন এইবাৰ আমাৰ বিজেপিৰ টিকেট পাইছে অমৰ সিং টিছ, তেওঁৰ কিছুমান কথা আপোনালোকক মই জনাব বিচাৰিছোঁ। তেওঁ হৈছিল যোৱা 2022 চনত তেওঁ EM পাইছিল, লেণ্ড এণ্ড ৰেভিনিউ। আৰু লেণ্ড এণ্ড ৰেভিনিউ EM পোৱাৰ পাছত কিন্তু এজনো চাহ শ্ৰমিক ৰাইজ, এজনো আদিবাসী লোক কিন্তু লেণ্ড পাতা নাপালে। তেওঁ EM পোৱাৰ পাছত তেওঁৰ পাৰ্চনেল সম্পত্তি বৃদ্ধি হৈ গ'ল। মই অলপ পাছত ক'ম তেওঁৰ পাৰ্চনেল সম্পত্তি কিমানলৈকে বৃদ্ধি হ'ল, কিন্তু আজি পৰ্যন্ত তেওঁ কিন্তু আমাৰ চাহ শ্ৰমিক ৰাইজৰ কাৰণে কোনো এটা মাত মাতা আমি নেদেখিলোঁ। অমৰ সিং টিছ এনে এজন ব্যক্তি যিজন ব্যক্তি মাটি কেলেংকাৰীৰ নামতো জড়িত হৈ আছে। আমি নিউজে পত্ৰই আমি চাই আছোঁ। আৰু অমৰ সিং টিছ এনে এজন ব্যক্তি যিজন ব্যক্তি আমি অনুৰোধ জনাইছিলোঁ যে আমাক অসম চৰকাৰে আমাৰ বয়জ হোষ্টেলৰ নামত কিছু ফাণ্ড মোকলাই দিছে আৰু এই ফাণ্ডৰ কাৰণে আমাক কিছু মাটিৰ প্ৰয়োজন হৈছিলে। আৰু সেই হিচাপত আমি অমৰ সিং টিছ ছাৰক আমি লগ কৰিম বুলি কৈছিলোঁ যে আমাক এডোখৰ মাটি লাগে আমাৰ ছাত্ৰবোৰ যাতে ডিফুত আহি মেলি তেওঁলোকে হোষ্টেলত থাকি মেলি তেওঁলোকে পঢ়িব পাৰিব। কিন্তু আজি পৰ্যন্ত তেওঁলোকে কিন্তু আমাক মাটি তেওঁলোকে এলটমেণ্ট নিদিলে। আমি যেতিয়া অমৰ সিং ছাৰক কওঁ তেতিয়া তেওঁ CM ছাৰক কয়, যেতিয়া আমি CM ছাৰক লগ কৰিব যাওঁ তেওঁ EM ছাৰক কয়। এনেকুৱা ঠেলি কৰিয়ে দিনবোৰ পাৰ হৈছে। তাৰ কাৰণে আজি আমি বয়জ হোষ্টেল বনাব নোৱাৰিলোঁ। ঠিক তেনেধৰণে আজি লাহোৰীজান আৰু নিৰ্মল কুমাৰ চাহ বাগিচা যিভাৱে ইভিকশ্যন হয়, যিভাৱে লেণ্ড এনক্ৰচমেণ্ট হৈ আছে, ইলিগেল মানুহে তাত আহি মেলি লেণ্ড এনক্ৰচমেণ্ট কৰি আছে, সেই সন্দৰ্ভত আমি এখন চিঠি পঠিয়াইছিলোঁ। আৰু সেই চিঠিখন
কিন্তু তেওঁ ৰিচিভ নকৰিলে সেই চিঠিখন তেওঁলোকে ঘূৰাই পঠিয়ালে মানে ইয়াত পোনপটীয়াকৈ বুজা পাইছে যে চাহ শ্ৰমিক ৰাইজৰ দুখ চাহ শ্ৰমিক ৰাইজৰ বেদনাখিনি অমৰ সিং টিছ ডাঙৰীয়াই কিন্তু বুজি নাপায় তেওঁ খালি নিজৰ সম্পত্তি কেনেকৈ বৃদ্ধি কৰিম তাকে তেওঁ চিন্তা কৰি আছে যোৱা নমিনেশ্যন যি হৈ গ'ল তেওঁ এখন এফিডেভিট জমা কৰিছিলে সেই এফিডেভিটটো মই আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ এইখন এফিডেভিট অমৰ সিং টিছ ডাঙৰীয়াই নমিনেশ্যন ফাইল কৰাৰ আগতে আমাৰ ইলেকশ্যন অফিচাৰক জমা দিছিলে আৰু তাত যদি আমি চাওঁ তাত খুব এটা ইণ্টাৰেষ্টিং কথা আমি সকলোৱে জানো যে এজন MSc বা EMৰ কিমান দৰমহা প্ৰতি মাহে 60-70 টকা দৰমহা আমি যদি গোটেই বছৰত যদি ক্যালকুলেশ্যন কৰোঁ 8 পৰা 10 লাখ টকা তেওঁৰ দৰমহা হয় কিন্তু যদি আমি চাওঁ 12/6/2022 চনত 12/6/2022 চনত তেওঁ MSc হিচাপত ইলেক্টেড হৈছিলে তেওঁ MSc হিচাপত তেওঁ জিকিছিলে 12/6/2022 চনত আৰু ঠিক এমাহৰ পাছত 8/7/2022 চনত তেওঁ প্ৰায় 1 কোটিতকৈ বেছি পইচা তেওঁ বেংকত ফিক্সড ডিপজিট কৰিছিলে আৰু 8/7/2022 চনত আৰু 1 কোটিতকৈ বেছি জমা ধন তেওঁ ফিক্সড ডিপজিট কৰিছিলে আৰু 8/7/2022 চনত 1 কোটিতকৈ বেছি তেওঁ পইচা জমা কৰিছিলে তো মই যদি চাওঁ 8 তাৰিখত তেওঁ 3 কোটিতকৈ বেছি ধন তেওঁ HDFC আৰু SBI বেংকত জমা কৰিছে ঠিক তেনেদৰে যদি আমি 5/12/2022 চনত চাওঁ 5/12/2022 চনত ঠিক তেনেধৰণে 2 কোটি তেওঁলোকে জমা কৰিছে আৰু 30 লাখ জমা কৰিছে যদি আমি গোটেই টোটেলটো কৰোঁ 8/7/2022 চনৰ পৰা 5/12/2022 চনলৈকে তেতিয়াহ'লে তেওঁ 6 কোটি 16 লাখ টকাকৈ অধিক পইচা তেওঁ ফিক্সড ডিপজিট কৰিছে এইটো হৈ গ'ল তেওঁৰ অকল বেংকৰ ডিটেইলছ সেইটো মই কৈছোঁ তেওঁ ইলেক্টেড হোৱাৰ পাছত 2022 চনৰ পাছৰ কথা কৈ আছোঁ মই আৰু ঠিক তেনেদৰে 24/2/2023 চনত